আপোনাৰ দাঁত হালধীয়া নেকি? মানুহৰ আগত হাঁহিবলৈ আপুনি লাজ কৰে নেকি? দাঁতৰ কলা দাগ, মলিনতা আঁতৰাবলৈ আপোনালোকে দামী টুথপেষ্ট ব্যৱহাৰ কৰিছে, ক্লিনিকৰ পৰা দাঁতৰ চিকিৎসা কৰিছে। এনেধৰণৰ সমস্যাত আপুনি ভুগি আছে নেকি? মই আজি আপোনালোকক এনে এটা ঘৰুৱা সহজ উপায় ক'বলৈ আগবাঢ়িছোঁ। আপোনালোকে জানিলে ভাবিবলৈ বাধ্য হ'ব। কেৰেলা নামৰ এটা সাধাৰণ পাচলিৰ দ্বাৰা আপোনাৰ দাঁতৰ সৌন্দৰ্য উন্নত কৰাত সহায় কৰিব পাৰে। হয়, আমি প্ৰত্যেকেই খাই থকা সেই কেৰেলাটোৰ দ্বাৰা আমাৰ দাঁত পৰিষ্কাৰ কৰিব পাৰে। আপোনালোকে ভিডিঅ'ৰ শেষলৈকে চাব লাগিব, কাৰণ অধিকাংশ মানুহে এটা ডাঙৰ ভুল কৰে, যাৰ দ্বাৰা আমাৰ দাঁতৰ ক্ষতি হ'ব পাৰে। নমস্কাৰ বন্ধুসকল, আছামিজ হেল্থ টিপছ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। যদি আপুনি স্বাস্থ্য, সৌন্দৰ্য আৰু ঘৰুৱা উপায়ৰ বিষয়ে জানিবলৈ ইচ্ছুক, তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো টিপি ৰাখিবলৈ নাপাহৰিব। আজি আমি আলোচনা কৰিম দাঁত হালধীয়া কিয় হয়, কেৰেলা কেনেকৈ আমি ব্যৱহাৰ কৰিলে আমাৰ দাঁতৰ ৰং দূৰ কৰিব পাৰিম, দাঁতৰ ক্ষেত্ৰত কেৰেলাৰ সঠিক ব্যৱহাৰ, এই পদ্ধতিটো আপোনালোকে কিমান দিন ব্যৱহাৰ কৰিব লাগিব আৰু কোনখিনি ভুল কৰিব নালাগিব, এইখিনি কথা আপোনালোকক উল্লেখ কৰা হ'ব। আপোনালোকৰ এনেধৰণৰ সমস্যা দূৰ কৰিবলৈ সক্ষম হ'ব। প্ৰথমতে আমি জানিব লাগিব আমাৰ দাঁত হালধীয়া কিয় হয়। আমি যদি চাহ, কফি অধিক খাওঁ, তাৰ ফলত আমাৰ দাঁত হালধীয়া হ'ব পাৰে, লেতেৰা হ'ব পাৰে। আমাৰ দাঁতত কলা কলাৰ চিন দেখিবলৈ পোৱা যায়। ইয়াৰ ফলত আমি বহুখিনি সময়ত সংকোচ অনুভৱ কৰিবলগীয়া হয়। আমি যদি ধূমপান ব্যৱহাৰ কৰোঁ, পান মছলা, গুটকা জাতীয় বস্তু ব্যৱহাৰ কৰোঁ, বিশেষকৈ গুটকা জাতীয় বস্তু ব্যৱহাৰ কৰিলে আমাৰ দাঁতত কলা চিন বহি যায়, যাৰ কাৰণে আমাৰ দাঁতবিলাক মলিয়ন হৈ পৰে। দাঁতৰ সঠিক যত্ন নোলোৱাৰ কাৰণেও এনেধৰণৰ সমস্যা দেখিবলৈ পোৱা যায়। আৰু বয়স বৃদ্ধি হোৱাৰ লগে লগে আমাৰ দাঁতসমূহ কমজুৰি হৈ যায়। বয়স বৃদ্ধিৰ ফলতো আমাৰ এনেধৰণৰ সমস্যা দেখিবলৈ পোৱা যায়। কিছুমান ঔষধৰ পাৰ্শ্ব প্ৰক্ৰিয়াৰ ফলতো ৰং সলনি হ'ব পাৰে। বিশেষকৈ আমাৰ দেহত যদি কেলছিয়ামৰ অভাৱ ঘটে, তেতিয়া আমাৰ দাঁতৰ ৰং সলনি হোৱা দেখিবলৈ পোৱা যায়। এইবোৰৰ ফলত আমাৰ দাঁতৰ ওপৰত প্লাক দাগ জমা হোৱা আমি প্ৰত্যেকেই দেখিছোঁ। কেৰেলা আমি কেনেকৈ ব্যৱহাৰ কৰিব লাগিব? প্ৰথমতে আমি জানিব লাগিব কেৰেলাৰ দ্বাৰা আমাৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিমানখিনি উপকাৰিতা। দাঁতৰ ব্যৱহাৰটো কেৰেলাত ভিটামিন চি পোৱা যায়, এণ্টি অক্সিডেণ্ট থাকে, খনিজ পদাৰ্থ থাকে। প্ৰাকৃতিকভাৱে আমি দাঁত পৰিষ্কাৰ কৰিবলৈ কেৰেলা ব্যৱহাৰ কৰিব পাৰোঁ। স্বাস্থ্যৰ ক্ষেত্ৰত সহায় কৰে। কেৰেলা এবিধ কোনো যাদু জাতীয় বস্তু নহয়। আমি 1 মিনিটতে আমাৰ দাঁত বগা কৰিব নোৱাৰিব পাৰোঁ, কিন্তু আমি যদি নিয়মিতভাৱে কেৰেলাৰ যি প্ৰক্ৰিয়া আছে, সেই প্ৰক্ৰিয়াৰ দ্বাৰা নিয়মিতভাৱে আমি যদি যত্ন লওঁ, তেনেহ'লে আমাৰ দাঁত জিলিকাই ৰাখিবলৈ সক্ষম হওঁ। আমি কেৰেলা কেনেকৈ ব্যৱহাৰ কৰিব লাগে, এই সম্পৰ্কে আমি বিতংকে জানি ল'ব লাগিব। আপোনালোকে গুৰুত্ব দি এই কথাখিনি শিকি ল'ব। যিখিনি কথা ইয়াত উল্লেখ কৰিম, বহুত দৰকাৰী কথা আপোনালোকে জানিব পাৰিব। আমি এটুকুৰা কেৰেলা ল'ব লাগিব। এটা কেৰেলা ল'লে আমাৰ বেছি হৈ যাব, গতিকে আমি এটাৰ পৰা এটুকুৰা কাটি পৰিষ্কাৰকৈ ধুই সুন্দৰকৈ মিহি মিহিকৈ কাটি লৈ ৰস উলিয়াব লাগিব। আপোনালোকে মিক্সাৰ মেচিনত দি পিহি পেলাই তাৰ পৰা ৰস উলিয়াই ল'ব আৰু অলপমান ব্ৰাছত লগাই আমি কোমল ব্ৰাছৰ দ্বাৰা কোমলকৈ আমি দাঁতৰ ওপৰত ঘঁহিব লাগিব। কোমলকৈ ঘঁহিব লাগিব যাতে আমাৰ দাঁতখিনিয়ে কষ্ট নাপায়, বা প্ৰেছাৰ দিলে আমাৰ দাঁতৰ ক্ষতি হোৱাত ভয় থাকে। সেই গতিকে আমি মিহিকৈ ঘঁহিব লাগিব যাতে আমাৰ দাঁতকেইটাই দুখ নাপায়, গুৰিৰ পৰা যাতে তেজ ওলাই নাহে। এইখিনি সতৰ্ক হ'ব লাগিব। বহু মানুহে দাঁতখিনি চফা হওক বুলি ব্ৰাছ জোৰেৰে কৰে বা প্ৰেছাৰ দিয়ে, এইটো ঠিক নহয়। দাঁতৰ ইনফেকশ্যন বাঢ়ি যায়। সেইকাৰণে আমি কোমলকৈ দাঁতকেইটা ব্ৰাছ কৰিব লাগে যাতে আমাৰ দাঁতকেইটাৰ ওপৰৰ ৰংটো যাব পাৰে, দাঁতত প্ৰেছাৰ নপৰে। যেতিয়া আমি কেৰেলাৰ টুথপেষ্টখিনি আমি দাঁতত ঘঁহি দিম, ঘঁহাৰ পিছত 1 মিনিটমান সময় আমি ৰখি দিব লাগে। ৰখি দিয়াৰ পিছত নৰ্মেল পানীৰে মুখখন সুন্দৰকৈ চাফ চিকুণ কৰি ধুই পেলাব লাগে। দাঁতকেইটাৰ ওপৰত যদি এনেধৰণে যত্ন লওঁ, নিশ্চয় আমি আমাৰ দাঁতকেইটা পৰিষ্কাৰ কৰিব পাৰিম। বিশেষ ডাঙৰ কোনো পদ্ধতি নহয়, মাত্ৰ আপোনালোকে মিহি কৰি কেৰেলাৰ পৰা ৰসখিনি উলিয়াই ল'ব আৰু সুন্দৰকৈ দাঁতকেইটাৰ ওপৰত ঘঁহিব। 1 মিনিটমান সময় বা 2 মিনিটমান সময় আপোনালোকে দাঁতকেইটাৰ ওপৰত মাছাজ কৰাৰ নিচিনাকৈ কেৰেলাৰ ৰসেৰে আপোনালোকে দাঁতকেইটা মাছাজ কৰিব।
তাৰপিছত অকণমান সময় ৰখি দিব লাগে যাতে আমাৰ কেৰেলাৰ যিখিনি ৰস আছে ৰসখিনি দাঁতৰ চুকে কাণে গোটেইখিনি জেগাতে যাতে পাই যায় আৰু তাৰ পৰা মলিয়ন বা আমাৰ দাঁতত যিখিনি বিষাক্ত বীজাণু আছে সেই বীজাণুখিনিও যাতে কেৰেলাৰ ৰসখিনিয়ে নাশ কৰিব পাৰে তেনেকুৱা কৰি আপোনালোকে ঘঁহিব লাগিব। আমি কোনখিনি ভুল কৰিব নালাগে আমাৰ দাঁতৰ সম্পৰ্কে এই কথাখিনি আপোনালোকে জানি লোৱা দৰকাৰ। বেছি জোৰে আমি ঘঁহিব নালাগে কেতিয়াও। প্ৰত্যেক দিনে বহুবাৰ আপোনালোকে দুবাৰতকৈ বেছি ডেইলি দুবাৰতকৈ বেছি কেতিয়াও দাঁত ব্ৰাছ কৰিব নালাগে। নেমু বা বেকিং ছ'ডা বহু মানুহে অতিমাত্ৰা মিহলি কৰি পেলাই দাঁত চফা কৰা দেখিবলৈ পোৱা যায়। এই প্ৰক্ৰিয়াৰ দ্বাৰা আমাৰ দাঁতৰ অনিষ্টতা আহিব পাৰে, অৰ্থাৎ আমাৰ দাঁত সোনকালে শেষ হৈ যাব পাৰে। গতিকে বহু মানুহে নেমু বা বেকিং ছ'ডা ব্যৱহাৰ কৰে। এই প্ৰক্ৰিয়াটোৰ ক্ষেত্ৰত সচেতন হ'ব লাগে। নেমু আৰু বেকিং ছ'ডা বহু মানুহে মিক্স কৰি দাঁতত ঘঁহি থাকে। তেওঁলোকে হয়তো বেছি পৰিমাণে দিয়াৰ ফলতো আমাৰ দাঁতকেইটা খুব সোনকালে নষ্ট হৈ যোৱাৰ সম্ভাৱনা থাকে। সেয়েহে আমি নেমু আৰু বেকিং ছ'ডাৰ যি মিশ্ৰণৰ দ্বাৰা আমি দাঁত চাফা কৰোঁ এইটোৰ ক্ষেত্ৰত সতৰ্ক হ'ব লাগে। দাঁতৰ সমস্যা থাকে, এই সমস্যাটো যদি আমি ডাক্তৰৰ পৰামৰ্শ নলওঁ নিজেই ভাল হ'ব বুলি ভাবি ৰখি থাকোঁ তেতিয়াহ'লে আমাৰ দাঁত অনিষ্ট হ'ব পাৰে। গতিকে দাঁতৰ যিকোনো সংবেদনশীলতা অহাৰ লগে লগে আমি ডক্তৰৰ ওচৰত যোৱাৰ প্ৰয়োজন আছে যাতে আমি আমাৰ দাঁতখিনি ক্ষতি হোৱাৰ পৰা আমি বচাব পাৰোঁ। এনেধৰণৰ যদি আমি ভুল কৰি থাকোঁ তেতিয়াহ'লে আমাৰ দাঁতত যি এনামেল থাকে সেই এনামেলৰ ক্ষতি হ'ব পাৰে। আমি প্ৰতিদিনে দুবাৰ কেৰেলাৰ ৰসেৰ দ্বাৰা আমি যদি প্ৰত্যেক দিনে দুবাৰকৈ দাঁত ব্ৰাছ কৰোঁ আমি দাঁতক জিলিকাবলৈ সক্ষম হ'ম। ফলছ ব্যৱহাৰ কৰিব নালাগে, ধূমপান এৰি চলিব লাগে, অধিক পানী খাব লাগে, কফি কম খাব লাগে। চাহ আৰু কফি আমাৰ দাঁত নষ্ট কৰাত বিশেষ ভূমিকা আছে। গতিকে এই ক্ষেত্ৰত সতৰ্ক হ'ব লাগে। চাহ খাই আমি মুখখন চাফা কৰি পেলাব লাগে যাতে আমাৰ দাঁতৰ গুৰিত চাহৰ মিঠা কণাসমূহ যাতে সোমাই থাকিব নোৱাৰে এইখিনি আমি চাফা কৰি উলিয়াই দিব লাগে। ফল মূল বেছিকৈ খাব লাগে। দাঁত নিয়মিতভাৱে আমি নিজেই চোৱা চিতা কৰিব লাগে। মাহেকত এবাৰ ডক্তৰৰ ওচৰত দাঁতৰ পৰীক্ষা কৰালে বেছি ভাল। চেনি কমাই খাব লাগে। মুখখনৰ পৰিচ্ছন্নতা বজাই ৰাখিবলৈ চেষ্টা কৰিব লাগে। সদায় আমি দাঁতক খোৱা বোৱা কৰাৰ পিছত আমি দাঁতখিনি কেতিয়াও লেতেৰা হৈ থাকিবলৈ দিব নালাগে। এইখিনি যদি কথা আমি গুৰুত্ব দিওঁ তেতিয়াহ'লে আমি দাঁত নিশ্চয় সুৰক্ষিত ৰাখিব পাৰিম আৰু উজ্বলাই ৰাখিব পাৰিম। দাঁত উজ্বলোৱাৰ ক্ষেত্ৰত ঘৰুৱাভাৱে আপোনালোকে কেৰেলা ব্যৱহাৰ কৰিলে নিশ্চয় আপোনালোকে উপকৃত হ'ব পাৰিব। আশা কৰিছোঁ আজিৰ ভিডিঅ'টোৰ দ্বাৰা আপোনালোকে বহুখিনি তথ্য লাভ কৰিবলৈ সক্ষম হ'ল। মনত ৰাখিব লাগে কেৰেলাৰ স্বাস্থ্যৰ খাদ্য আৰু মুখৰ যত্ন লোৱাৰ ক্ষেত্ৰত সহায় কৰিব, কিন্তু একেবাৰে তৎক্ষণাত দাঁত বগা কৰাৰ কোনো যাদুকৰী উপায় কেৰেলাৰ ক্ষেত্ৰত দেখিবলৈ পোৱা নাযায়। আপোনালোকে নিয়মিতভাৱে ব্যৱহাৰ কৰি থাকিলে দাঁতৰ চিকিৎসাৰ ক্ষেত্ৰত কেৰেলাই যথেষ্টখিনি আমাক সহায় কৰিব পাৰে। ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত আপোনালোকৰ মতামত জনাবলৈ নাপাহৰিব। আপুনি এই উপায়ৰ বিষয়ে আগতে যদি শুনিছে বা এই উপায় কৰি আপোনালোকে উপকৃত হৈছে নে নাই হোৱা এই সম্পৰ্কে আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব। আপোনালোকক পুনৰ লগ পাম অন্য এটা উপকাৰী ভিডিঅ'লৈ। এতিয়ালৈ ধন্যবাদ।